ওয়েলকাম টু বৰলান। আজি আগবঢ়াইছোঁ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেৰেশ্যন চলাই থকা যুৱক যুৱতীসকলৰ বাবে জেনেৰেল সায়েন্স শিতানৰ কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। আহকচোন আমি এই কুৱেশ্যন এনচাৰখিনি চাওঁ। আমি প্ৰথম কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কোষ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: ৰবাৰ্ট বাৰ্ণ, ৰবাৰ্ট হুক, লেমাৰ্ক, এভি লিউবেনহুক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কেলছিয়ামৰ অভাৱে কিহৰ সৃষ্টি কৰে? ইয়াতে চাৰিটা অপশ্যন দিয়া হৈছে। শুদ্ধ অপশ্যনটো হৈছে বি। এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। তলৰ কোনবিধে শৰীৰৰ শক্তি যোগান ধৰে? অপশ্যনকেইটা দিয়া আছে: প্ৰ'টিন, কাৰ্বহাইড্ৰেট, ভিটামিন, খনিজ লৱণ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। আমি 4 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। তেজ হৈছে এক প্ৰকাৰৰ ডেছ। চাৰিটা অপশ্যন দিয়া আছে: সংযোজক কলা, স্নায়ু কলা, আৱৰণী কলা, পেশী কলা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। বায়বীয় জীৱবোৰক কিহত পোৱা যায়? চাৰিটা অপশ্যন দিয়া আছে: পৰিস্থিতিতন্ত্ৰ, বায়ুমণ্ডল, স্থলমণ্ডল, জলমণ্ডল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 7 নম্বৰ প্ৰশ্ন। তলৰ কোনটোৱে মুক্ত নাইট্ৰজেন স্থিৰীকৰণ কৰে? ভাইৰাছ, ভেঁকুৰ, নীলসেউজ, পতজোৱা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। তলৰ কোনটো কাৰণৰ বাবে ফুলবোৰ ৰঙীন হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: ক্ল'ৰ'ফিল, মেলানিন, ফাইট'ক্ৰম, এন্থ'চায়ানিন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। সূৰ্যৰ পোহৰে দেহক কোনবিধ ভিটামিনৰ যোগান ধৰে? ইয়াতে অপশ্যনকেইটা দিয়া আছে: ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। জেনেৰেল সায়েন্সৰ এবাৰ ফিজিক্সৰ কেইটামান প্ৰশ্ন আগবঢ়াইছোঁ। আমি প্ৰশ্নলৈ আগবাঢ়িছোঁ। ভাল চকুৰ বাবে স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব কিমান? চাৰিটা অপশ্যন দিয়া আছে: 20 চেণ্টিমিটাৰ, 35 চেণ্টিমিটাৰ, 40 চেণ্টিমিটাৰ, 25 চেণ্টিমিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। নেক্সট কুৱেশ্যন 11 নম্বৰ। অলপো পোহৰ প্ৰতিফলন নকৰা ৰংটোৰ নাম কি? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে: ক'লা, বগা, সেউজীয়া, ধোঁৱা বৰণীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক'লা, এ। 12 নম্বৰ প্ৰশ্ন। শব্দ তৰংগবোৰ কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: যান্ত্ৰিক তৰংগ, অনুদৈৰ্ঘ্য তৰংগ, চাপ তৰংগ, ওপৰৰ আটাইকেইটা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডি, ওপৰৰ আটাইকেইটা। এতিয়া আকৌ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। যেতিয়া কাঁচৰ দণ্ড এডালক ৰেচমী কাপোৰ এখনেৰে ঘৰ্ষণ কৰা হয়, তেতিয়া কাঁচৰ দণ্ডত উৎপন্ন হোৱা আধানক কি বোলে? চাৰিটা অপশ্যন দিয়া আছে: ধনাত্মক, ঋণাত্মক, আধানহীন, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। এবাৰ 14 নম্বৰ প্ৰশ্ন। ৰোধকৰ একক হ'ল? চাৰিটা অপশ্যন দিয়া আছে: ওম, ভল্ট, নিউটন। ইয়াৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। বল আৰু পোহৰৰ পূৰণফলক কি বোলা হয়? চাৰিটা অপশ্যন দিয়া আছে: ভৰবেগ, বেগ, সম্পাদিত কাৰ্য আৰু মাধ্যাকৰ্ষণ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন 16 নম্বৰলৈ আমি আগবাঢ়িছোঁ। এক বৈদ্যুতিক মটৰে কিহৰ ৰূপান্তৰ ঘটায়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ, বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ, শব্দ শক্তিক যান্ত্ৰিক শক্তিলৈ, বৈদ্যুতিক শক্তিক শব্দ শক্তিলৈ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ। আমি নেক্সট কুৱেশ্যনত এতিয়া আগবাঢ়িছোঁ। নিশাৰ আকাশত তৰাবোৰে তিৰবিৰ কৰাৰ কাৰণ কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: সময়ে সময়ে সিহঁতে পোহৰ বিকিৰণ কৰে, তৰাবোৰৰ মণ্ডলে সময়ে সময়ে পোহৰ শুহি লয়,
পৃথিৱীৰ বায়ুমণ্ডলে সময়ে সময়ে পোহৰ শুহি লৈ বায়ুমণ্ডলত বতাহৰ প্ৰতিসৰণাংক সলনি হৈ থাকে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। এতিয়া আমি কিছু কেমিষ্ট্ৰি কুৱেশ্যন এনচাৰলৈ আগবাঢ়িছোঁ। ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। এবাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কাৰ্বনৰ এটা দানাকাৰ ৰূপ হ'ল, ইয়াতে 4টা অপশ্যন দিয়া আছে, কাজল, কক, গ্ৰেফাইট, প্ৰাণীজ, এঙাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। এবাৰ আমি 20 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কাৰ্বনে অক্সিজেনৰ লগ হৈ কি সৃষ্টি কৰে? 4টা অপশ্যন দিয়া আছে, কাৰ্বন মনোঅক্সাইড, ছালফাৰ মনোঅক্সাইড, জিংক মনোঅক্সাইড, কপাৰ মনোঅক্সাইড। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। আমি এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। সাধাৰণ অৱস্থাত তৰল অৱস্থাত থকা ধাতুবিধ কি? ব্ৰমিন, পটাছিয়াম, কপাৰ, মাৰ্কাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। বৈদ্যুতিক বাল্বৰ ফিলামেণ্টডাল তলৰ কোনটোৰে নিৰ্মিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 23 নম্বৰ, LPG কিহত ৰখা হয়? 4টা অপশ্যন দিয়া আছে, উচ্চ চাপত, কম চাপত, অনুঘটকৰ উপস্থিতিত, ওপৰৰ আটাইকেইটা সত্য। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, উচ্চ চাপত। আমি 24 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। তলৰ কোনটো ধাতু সবাতোকৈ পাতল? ইয়াতে 4টা অপশ্যন দিছে, মাৰ্কাৰী, ৰূপ, লিথিয়াম, সীহ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। আমি আহি শেষৰ প্ৰশ্নত উপস্থিত হৈছোঁহি। তলৰ কোনটো পদাৰ্থ নহয়? ইয়াতে 4টা অপশ্যন দিয়া আছে, বায়ু, জুই, আকাশ। সকলো বস্তুকে পদাৰ্থ বোলে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যনৰ বাবে আপোনালোকে কেনেধৰণৰ ভিডিঅ' বিচাৰে হোৱাটছআপ বা কমেণ্ট বক্সৰ দ্বাৰা জনাবলৈ নাপাহৰিব। আমি আপোনালোকৰ সুবিধা হোৱাকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আগন্তুক এক্সামত আপুনি সফলতা লাভ কৰে। আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ।